শিলবৰী আৰক্ষী চকীৰ অন্তৰ্গত শিলবৰী তীৰ যোৱা আদিকে ধৰি অসামাজিক কামত লিপ্ত একাংশ লোক। শিলবৰী আৰক্ষী চকীৰ সমীপতে চলা এনে অসামাজিক কাৰ্যৰ বাবে এতিয়া বিভিন্ন প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে স্থানীয় লোকৰ মাজত। এই সন্দৰ্ভত আমচুৰ সদস্যসকলে ইতিমধ্যে বাৰম্বাৰ আৰক্ষীক জনাই আহিছে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে। এই বিষয়ে সোমবাৰে পুনৰ শিলবৰী আঞ্চলিক আমচুৱে এখন এজাহাৰ দাখিল কৰে শিলবৰী আৰক্ষী চকীত। ইয়াৰ পাছতো যদি পুলিচ প্ৰশাসনে এই অসামাজিক কাম কাজত লিপ্তসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলয় তেন্তে অনাগত দিনত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও মন্তব্য কৰে আমচুৱে। আজি আমি শিলবৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়লৈ এটি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। লগতে আমি দাবী জনাইছোঁ যে অতি সোনকালে আমাৰ এই অঞ্চলৰ পৰা তীৰ, জুৱা খেল আৰু অসামাজিক কাম কাজসমূহ বন্ধ হ'ব লাগে। আৰু যদি অতি কম সময়ৰ ভিতৰত প্ৰশাসনে এই তীৰ খেল, জুৱা খেল বা অসামাজিক কাম কাজসমূহ বন্ধ নকৰে আগন্তুক দিনত আমি আমচুৰ ফালৰ পৰা এটি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। লগতে শিলবৰী অঞ্চলৰ সমূহ ৰাইজক আমি আমচুৰ ফালৰ পৰা আহ্বান জনাইছোঁ, আহক আমাৰ আমচুৰ এই অভিযানত আপোনালোকে আমাৰ অংশীদাৰ হওক। আমি এটি সুস্থ সবল দুৰ্নীতিমুক্ত সমাজ গঢ়িবলৈ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰক্ষীৰ ফালৰ পৰা ইতিমধ্যে কিছু ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও পৰ্যাপ্ত হোৱা নাই। মই আৰক্ষী বিষয়াসকলক বা আৰক্ষী প্ৰশাসনক মই অনুৰোধ জনাম যাতে তীব্ৰভাৱে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়াহ'লে নিশ্চয় আমাৰ সমাজৰ পৰা এই তীৰ খেল, জুৱা খেল বন্ধ হ'ব। দৰঙৰ পৰা মনিৰুল ইছলামৰ প্ৰতিবেদন ই প্ৰাইম।